এক্সৰ বিয়া হৈ গ'লেও ইমানখিনি কষ্ট নালাগে যিমানখিনি কষ্ট আমাৰ সূৰ্য মামাই দি আছে। এফালে সূৰ্য মামাৰ জ্বালা, আনফালে আকৌ আপোনালোকৰ জ্বালা। এসপ্তাহৰ পৰা মই গা ধোৱা নাই, এইটো অকল মোৰ এক্সে জানে। কিন্তু এই ভাইটোক কোনে ক'লে মই গা ধোৱা নাই? মোতকৈ টেনশ্যন মোৰ ভাইটিৰ হৈ আছে। গা নধুলে যে গাত খোজাই, এইটো ভাইৰ পৰাই জানিলো। যি কি নহওক ভাইটি, আহা খোজাই দি দিবা। তোৰ মাইকি পলাই গ'ল নেকি না কি বে? আরে ডং করো কি হৰে লাউটো লৈ গ'ল। লাইটটো ওলাব তো ইমান গরম তুমি দেখা নাই কিহৰ গ'ল? কিহৰ গরম কলা খাব নেকি? কল নাখাও কি খাব নো? মদ আনি দিয়া কি খবৰ? গৰম লাগিছে। কিয় বাৰত গৰম ৰে? যাওঁ এতিয়া পানী। গৰম কেই প্ৰকাৰ? তোমালোকৰ ইমান লাজ চৰম কিয়াৰ? হে গৰম দিছি না? গৰম দিছি? দিছি গৰম? হা কি হ'ল? হে চবে হাঁহিছে যে ইমান ধুনীয়া মুখখন চাওঁ। কি কৰে? চাওঁ চাওঁ। চলো চলতে নেক্সট টাইম মিলতে। আৰু তোমালোক সকলোকে কৈছোঁ, যদি এই গৰমত ক'তবা গা চা ধুব যোৱা নাই, যোৱা ভাই। ঘৰত থাকিলে মৰি যাবা ভাই, সঁচা কৈছোঁ মৰি যাবা ভাই। এই গৰমত মানে কি ক'ম আৰু, এই সূৰ্য মামাৰ মাইকী পলাই গ'ল নেকি না কি নাই, এই বেয়া টেনশ্যনত ভাই। এইবিলাক কিন্তু মোৰ মাথাই কাম কৰা নাই ভাই, বেয়া গৰম। ফেন চলিলেও যি গৰম লাগে, ফেন নচলিলে চেম গৰমেই লাগে। মানে আল্টিমেটলি গৰমেই। কি हो रहा है? एडवेंचर ही एडवेंचर। तो अभी देखिए भाई कितना ऊपर उधर जाना पड़ेगा। मतलब रास्ता बहुत ही आप है और रास्ता इतना भी अच्छा भी नहीं है, और बाइक चलाने से बहुत रिस्की होता है। तो अभी मैं चलाएगा सीधा खाल में जाएगा। तो गाइस मंजिल का भी इतना मज़ा नहीं है जो सफ़र का जितना मज़ा है। केनका लग रे भाई? पूरा मजा। तो देखो मैं तो ई उस पूरा माथा उठी माथा की हो रही। तो देखो पूरा काला पीला हो गई। गाइस व्यूज आओ व्यू। ओह মই ইয়াতে ফুৰিব কোন কি জায়গা আছে? ইয়াতে তলতে ইয়াতে কোন পিনে? এইটো সাইডত ইয়াতে কোন পিনে? ইপিনে কোন পিনে? এইপিনে এইটো সাইড ইপিনে কোন পিনে? এইটো সাইড এইটো মন্দিৰত এইটো মন্দিৰত। ओ भाई उधर देखो पानी। তো গাইছ এনেকুৱা লাগি আছে যে গৰম ক'তবা গুচি গৈছে। অতি নৰ্মেল জেগা, শান্তশিষ্ট, পানীৰ আৱাজ আপোনালোকে গম পায়েই আছে। অতি মজাৰ জেগা হয়। বেছি দূৰত নাযাওঁ, এই আমাৰ ওচৰতে কান্তিলাংটো আছে, ভেলুঘাট আছে, তাৰপিছত শিলবাটা আছে, বহুত দূৰ জেগা আছে। ইমান দূৰ গৈ গা ধোৱাটো মানে অলপ বেছি টাইম লাগিব। তো আমাৰ ঘৰৰ ওচৰতে বেছি দূৰত নহয়, তাৰাবাসা বুলি কয় এইখন জেগা। আপোনালোকে হয়তো ইণ্টো দেখি গম পাইছে তাৰাবাসা। এণ্ড বহুত ধুনীয়া এটা জেগা, বহুত ধুনীয়া প্লেচ এটা। তো আৰামছে আপোনালোকে পাৰ্টি চাৰ্টি যদি কৰিব বিচাৰা আহিব পাৰা, আৰু লগতে গা পা ধুই আৰামছে ফ্ৰেছ হ'বলৈ মানে বহুত বঢ়িয়া জেগা। जिंदगी का जो सुकून है ना, आप लोग उधर आइए, सुकून के भरे हुआ टुकला मिलेगा, टुकला। फाइनली आही पालो। कत आई जा? हुर घरत। মই ইয়াৰ পৰা ঘৰত নাযাওঁ আৰু। গাইস চাওক ইমান ধুনীয়া জাগা। यार मैं तो गया भैया। बाशाया जला चुकेर जोले फिरती शिखाइया। तो गाइस लास्टत একো খাব নাপাই কল খাই আছো। গাইস পাঁচ আমি পিওর ভদ্র লৰা। আমি এক আপোনালোকে যদি ভাবে এইখন জেগাত পাৰ্টি খাবলৈ আহিব তো আহিব। আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, আলু চব লৈ আহিব, কিন্তু নিমখটো নানিব, কিয়নো নিমখ ইয়াতে আছে। এইপিনে চাব পাৰে। কি
কি গাহৰি বনাব তো গাইজ দেখিছেনে দাদাই বনাই আছে চুঙাৰ মাজত কি গাহৰি চুঙাত আপোনালোকে কোনে কোনে খাইছে নিশ্চয় কমেণ্ট কৰিব এইবিলাকৰ ভিতৰত চুঙাত গাহৰি ব্ৰইলাৰ যিকোনো মাংস সোমাব পাৰে নে দাদা যিকোনো মাংস সোমাই কিনে আৰামছে জ্বলাই কিনে খাব লাগে মই টেষ্ট কৰা নাই বাৰু তো তোমালোকে যদি টেষ্ট কৰিছে কমেণ্ট কৰিবা কেনেকুৱা টেষ্ট হয় ইয়াৰ টেষ্টটো কেনেকুৱা হয় বহুত ভাল পুৰা টেষ্ট হয় না আৰু তেওঁলোকে দেশী যোগাৰ কৰিছে দেখিছে এইপিনে চাব পাৰে তেওঁলোকে দেশী যোগাৰ কৰি আছে চাওক এইপিনে চাব পাৰে দাদাহঁতে পুৰা মানে পাথৰতে আৰু দাদা ঘৰৰ পৰা বনাব নালাগে আৰু না ইয়াতে পুৰা পাহাৰত খোৱাৰ মজাই বেলেগ হয় না দেখিছে তো দেখিছেনে একদমবাৰে পুৰা মানে দাদাহঁতে পুৰা এনজয় কৰি আছে আৰু এইপিনে চাব পাৰে জ্বলাই কেনে খাই আছে দেখিছেনে এইপিনে চাওক মানে আপোনালোকে যদি ইয়াত আহে কোনো কমি নাপাব একদমবাৰে ঘৰৰ পৰা লৈ আহিলে হ'ল যিকোনো বস্তু আৰু ইয়াতে চুঙাত দৰে খাব পাৰিব জ্বলাই কেনেও খাব পাৰিব এইপিনে চাব পাৰে দেখিছে দাদা মানে কি গাহৰি পুৰি আছে দেখিছে এইপিনে চুঙাত পুৰি আছে এইপিনে গাহৰি পুৰি আছে দেখিছে আদরে সোহাগে ফেনটা খুলাই গেল রে খুলাই গেল রে খুলাই গেল রে খুলাই গেল রে ঠান্ডা হয়ে আছে ঠান্ডা बिल्कुल रिक्स लेने का नहीं बिल्कुल रिक्स नहीं लेने का अभी हम लोग जाएंगे उधर नहाने के लिए मतलब 7-10 दिन हो गया नहीं नहाया अबे साले तो इसलिए उधर मतलब थोड़ा फ्रेश होने के लिए जा रहे हैं चलो भाई अभी थोड़ा नहाएंगे चलो वाह देखो मेरा फ्रेंड भी मिल गया बहुत अच्छा लगा या नहीं लगा अच्छा लगा उधर जो आएगा वो सबका मजा लगेगा मतलब वो जगह ही मजा वाला है तो मजा नहीं लगेगा तो क्या बुरा लगेगा गाइस बगाउछु ना बगाउछु কি হরে দেখিছে গাইস মই সপ্তাহত গান নুধুলো বগা হৈ গৈছো সপ্তাহত এদিন গা ধু देखा गाइस आप लोगों ने मैंने एक हफ्ता से नहीं नहाया उधर थोड़ा साबुन लगाया तो पूरा कोसा हो गया गाइस इतना मयो गा धुब जाम আৰু তলত এটা আপুনি বিয়া পাতিলে না বিয়া পাতা নাই না মই ভাবিছো আৰু এখন পতাই দিম আপোনাক গাইস এইটো কিন্তু দুৰ্ঘটনা আছিলে মই জানি বুজি ডুবা নাই কিন্তু বিদ্যা গৰম লাগিছে আৰু গৰম লাগি কিনে ঠাণ্ডা ওলাই আহিছো সো গাইস আমি 6 মাহ পিছত সকলো গা ধুবলৈ আহিছো এ চাব পাৰে 6 মাহ পিছত বিনা পইচাৰ পানী বিনা পইচা 6 মাহ পিছত গা ধুবলৈ আহিছো 6 মাহ পিছত হয় না নহয় ওয়েলকাম টু তারামাসা আৰু বহুত সময় এনজয় কৰিলোঁ এণ্ড এতিয়া অলপমান ৰেষ্ট লৈছোঁ মানে এডভাইচ দি আছে এতিয়া আজি গৰমটো বেয়া দিছে লাগি আছে এইবিলাকক দেখি কেনে দীঘলীবাৰ চামগুৰি বাকী থকা নাই চব আহি গৈছে